নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, আপুনি যদি ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনত পৰীক্ষা দিছিলে 2019ত পৰীক্ষাটো হৈছিল। তো তাতে টোটেল 230টা পদ আছিলে। তাৰ মাজত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট আছিলে। গ্ৰেড 3 যেনেকৈ জুনিয়ৰ এছিষ্টেণ্টৰ পদ আছিলে, কম্পিউটাৰৰ পদ আছিলে, তেনেকুৱা আছিলে। আৰু গ্ৰেড 4ত পোষ্ট যোনখিনি আছিলে এইখিনিৰ মাজত পিয়ন, নাইট চকীদাৰ তেনেকুৱা পোষ্ট আছিল, ড্ৰাইভাৰৰ পদ আছিলে। তো বন্ধুসকল, আপোনালোকে যদি আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকে এতিয়ালৈকে ৰেজাল্টটো পোৱা নাই। বহুত দিনৰ পৰা মোক কমেণ্টত জনাই আছে যে ইয়াৰ বিষয়ে আপডেট দিবৰ কাৰণে, কেনেকৈ চেক কৰিব লাগিব ৰেজাল্ট, তো কেনেকুৱা কি হয়। তো বন্ধুসকল, মই আপোনালোকক দেখাব বিচাৰিছোঁ যে আপোনালোকে যোনটো এক্সাম দিছিলে, তো ইয়াৰ এতিয়ালৈকে অফিচিয়েলি আপডেটটো অহা নাই যে ৰেজাল্টটো কেতিয়া হ'ব বা ৰেজাল্টটো দিয়াৰ কথা এতিয়ালৈকে অহা নাই। কিন্তু আপোনালোকে যদি ৰেগুলাৰ চেক কৰিব বিচাৰিছে তেতিয়াহ'লে মই আপোনালোকক দেখাই দিছোঁ কেনেকৈ চেক কৰিব ৰেজাল্টটো আহিলে। তো এইটো হৈছে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইট। আপোনালোকে দেখিব পাৰিব DEE.assam.gov.in। তো এইটো হৈছে ৱেবছাইট। আপোনালোকে এই ৱেবছাইটটো ৰেগুলাৰ ভিজিট কৰি থাকিব পাৰিব। ভিজিট কৰিলে আপোনালোকে দেখিব পাৰিব ইয়াতে লিখা থাকিব, ইয়াতে যেনেকৈ দেখিব পাৰিব ডাউনলোড দ্য এপইণ্টমেণ্ট লেটাৰ্ছ। তো এইটো বেলেগ পষ্টৰ কাৰণে হয়। তেনেকৈ যেতিয়া ৰেজাল্টটো পাব্লিছ হৈ যাব তেতিয়াহ'লে ইয়াতে লিখা থাকিব চেক ইয়ৰ ৰিজাল্ট। তো বন্ধুসকল, আপোনালোকে দেখিব পাৰিব ইয়াতে ৰিজাল্টটো চেক কৰি, যেনেকৈ ইয়াতে ডাউনলোড দ্য এপইণ্টমেণ্ট লেটাৰ এইটো যদি ক্লিক কৰোঁ তেনেহ'লে আপোনালোকে দেখিব পাৰিব কি লিখা থাকিব। তেনেকুৱা লিখা থাকিব, আপোনালোকে অ'কে কৰি দিব। তো এতিয়া এইটো পেজটো খোৱা নাই। তো আপোনালোকে যদি আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকে তেনেকৈ চেক কৰিব পাৰিব ৰেজাল্টটো ৰেগুলাৰ। আপডেটটো আহিছে, ৰেজাল্টৰ আপডেটটো আহিছে নে নাই, আপোনালোকে নিজৰ ৰেজাল্টটো এই ৱেবছাইটটোত পাব্লিছ কৰা হ'ব, আপোনালোকে ইয়াতে দেখিব পাৰিব। তো বন্ধুসকল, যদি আপোনালোকৰ কিবা আৰু কমেণ্টত জনাব থাকে, কিবা ক'ব লাগে, তো আপোনালোকে কমেণ্ট বক্সত জনাব পাৰিব। নেক্সট ভিডিঅ' আমি আকৌ লগ পাম নতুন কিবা আপডেটৰ লগত। তেতিয়ালৈকে ধন্যবাদ। ডেছক্ৰিপশ্যন বক্সটো এবাৰ চেক কৰি ল'ব।